অ দেহা দেহা বা আহি পাবহি হৈছে নহয় তিনিআলিৰ পৰা আনগে আকৌ কিমাননো মোবাইল টিপি নাথাক অকল দিনটো মোবাইলকে চাই থাকিবিনে তই গৈছনে তই গৈছোঁ ৰ বৰ তাই বাইকৰ ছোৱালীজনী আহিছে বুলি গাত ততেই নাই গৈছোঁ ৰ কিমাননো বকি নাথাক তাই আহি অকলে অকলে আমনি পাবৰ কাৰণেহে কৈছোঁ সোনকালে যা কামটোৰ কথা কৈছিলোঁ সেই কামটো কাইলৈ মাতিছে জলদি কামটো কৰিবগৈ লাগে ভালকৈ কৰিব লাগিব নহ'লে পইচাটো নাপাম নহয় তাকেতো পইচাটো সোনকালে লাগেতো আমাকো পইচা পাতি দৰকাৰ হৈছে পইচাটো মেইন ঐ জ্যোতি ঐ লোৱা ধুনীয়া মালবি লোৱা বেলেগ বেলেগ চাইছে দেখোন ঐ কি হ'ল ঐ ছোৱালীজনী কিবা এটা ভাল লাগিছে বে ইছ ৰাম এই ল'ৰা প্ৰথমবাৰ চাই প্ৰেমতে পৰি গলি মানে নাজানো চাই লাভ নাই সেইজনী ৰুমি মাহীয়েকৰ জীয়েক হয় নি ঐ বেছি দেৰি হ'ল নেকি নাই হোৱা ব'ল মাহী চাগে মোলৈ বাট চাই আছে ব'ল ঐ ছোৱালী ৰুমি ক'ৰ চিট পঢ়িলে এজনী ইয়াৰ নহয় যেন পাওঁ বৰ ধুনীয়া লাগিছে দেই তাই চহৰৰ পৰা আহিছে তহঁতকনো কেলে লাগে ফটোৱা চাপ কৰোবাৰ হ'ব দে ধুনীয়া লাগিছে ঐ ছোৱালী পাছত লগ পাম দেই পালিহিনে তহঁতি পালিহি মাহী বৰ ডাঙৰ হ'ল ছোৱালীজনী মাহঁতৰ ভালনে ভালেই তহঁতি বৰ দে মই চাহ অকণ বনাই আনোগে উফ ইমান গৰম পানী এগিলাচ আনগে যাচোন ৰ উফ এতিয়াহে শান্তি লাগিছে গাড়ীত আহোঁতে কিবা অসুবিধা পালি নেকি নাই একো অসুবিধা হোৱা নাই খালি গাঁৱৰ ৰাস্তাটো অলপ বেয়া হোৱাৰ বাবেহে বহুত ঠেকেচনি খালোঁ কি কবি আৰু আমাৰ গাঁৱৰ ৰাস্তাবোৰ এনেকুৱাই পিছে তহঁতৰ চহৰৰ ৰাস্তাবোৰ বৰ ভাল চাগে ন সেই এইজনী নহয় তহঁতৰ গাঁওখন বৰ ধুনীয়া মোক ফুৰাব লৈ জানা ৰচোন আহি পাইছহিহে কাইলৈ ৰাতিপুৱা ওলাবি গোটেই গাঁওখন ফুৰাম তহঁতি চাহ খাচোন দেই মই কাম কৰোঁ ভিতৰত কাম অলপ আছে হ'ব এইটো তোৰ মাল থকা ঘৰটো ঐ তই চাঙিবলৈ আনা নাযাওঁ আনা এই ফচিম তাত গ'লে ফচিম আনা নাযাওঁ বুলি কৈছো ক'তো আনা ফচিলে চাবি আকৌ মই আছো আনা কেলা আনা এই হ'ব দে বৈ যি হ'ব দেখা যাব বৈ ফচিলে চাবি আছো না তই আগত যা যা এই মন জানা
তই আগত যা না যা যা কেলা ইমান ধুনীয়া মোৰ কথা কয় এই বাছ থাক কেলা তই অ' ছোৱালী কি চাই আছ নে কিবা চুৰ কৰিবলৈ আহিছ ই ক'ত গ'ল কোন জ্যোতিষ ই কাহানী বাটে পলালে অ' ই কুকুৰে মোক ফচাই থৈ পলাই গ'ল নিজে কালি কিন্তু ছোৱালীজনীক ভাল লাগিছিলে দেই ঐ কথা এটা হ'ল নহয় কি হ'ল? যিটো আমি গৈছিলো অঁ। চাবলৈ ই কুকুৰে কাণ চেপা খাই আহিলে বে কাণ চেপা খালে ঐ বাস্তৱ কেনেকুৱা লাগিলে কাণ চেপাটো খাই তোৰ লগততো মই জিন্দাগী নাযাওঁ গছত উঠাই গুৰি কাটি দিলি এতিয়া আকৌ সুধিব আহিছ কেনেকুৱা লাগিলে হ'লেও ছোৱালী কাণ চেপা খাব নালাগে আৰু নে কি ক সঁচাকে বে হ'ব দে অঁ বে বেয়া লাগিছে কিন্তু মই কৈছিলো বেয়া তাত কৰিছিলে তয়ো এনেকৈ এৰি থৈ আহিব নালাগে নহয় মই মাতিছিলোৱে ন পুৰা এনেকৈ কৰি আছো সি নাই দেখা মই সেইকাৰণে পলাই গুচি আহিলো তাতে মোৰ কি ভুল ঐজনী চাহ আহিছে ঐ ৰুমি এইফালে আকৌ আয়া ক কেলে মাতিছিলি বাকী আলহী আমাকো চিনাকি কৰা দে আকৌ এয়া আমাৰ জেঠাই ছোৱালী চহৰৰ পৰা বহুত দিনৰ মূৰত আহিছে অ' হাই হাই বাকী কেইদিনমান থাকিব চাগে থাকিব কেইদিনমান অঁ অঁ তহঁতক চিনাকি কৰাই দিয়া হোৱাই নাই নহয় জোনালী এই দুটা আমাৰ গাঁৱৰ মস্ত বেকাৰ ল'ৰা কেলা আৰু এয়া আমাৰ জ্যোতিষ দা হাই নমস্কাৰ বাৰু তহঁতি থাক মই গাঁওখন ফুৰাই আনোগৈ হ'ব দে বাস্তৱ কেলা ৰুমিজনী অলপ বেছি বে চাচোন বাৰু সেই আলহী ছোৱালীজনীৰ আগত আমাক এনেকৈ কথা যাব লাগে নে বাৰু তাত ঐ বাদ দে এইবোৰ বৈ ৰাতিকে ভাওনা আখৰা আছে অ' ইয়াত এতিয়া বহি থাকিলে হ'ব জানো বৈ বাদ দে বৈ যি টি কথা কৈ নাথাকিবি আৰে ব'ল না ৰাতিকে আলহী আহিব বৈ ঐ শুনচোন জ্যোতিষ ল'ৰাটো বৰ ভাল চাগে ন অঁ জ্যোতিষ দা সেই ল'ৰাটো বহুত ভাল পঢ়া শুনাটো ভাল কিন্তু চাকৰি এটা পোৱা নাই বাবেহে ঘৰতে বহি আছে পিছে তাৰ ঘৰত কোন কেনেকৈ আছে অঁ সি অকলে বৰমা বৰ্তা সি সৰু থাকোঁতে ঢুকালে পিছে তই তাৰ কথা ইমানকৈ কিয় সুধি আছ নাই এনেই কেনেবাকৈ তই তাৰ প্ৰেমত পৰা নাইতো হেত কি যে কৈ থাক অ' জোনালী ক'ৰবালৈ যোৱা হ'বলা নাই এনেই অলপ ওলাই আহিছিলোঁ পিছে তুমি মই এই গাঁও খুৰা এজনৰ ঘৰত কাম এটা আছিল তাকে কৰি আহিলোঁ ব'লা নহ'লে অলপ বহি কথা ব'লা পাতোঁ তোমাৰ লগত ভালকৈ চিনাকি হোৱাই নাই নহয় ব'লা এই চাইকেলখন সঁচাকৈ দেই ব'লা তুমি থাকিবা জ্যোতিষ তোমালোকৰ গাঁওখন সঁচাকৈ বৰ ধুনীয়া বিশেষকৈ ইয়াৰ মানুহবোৰ এই গাঁওখন নহয়
সঁচাকৈ ক'ব গ'লে তুমিহে ধুনীয়া আৰু মই তোমাক কেনেকৈনো কওঁ যে মই তোমাৰ প্ৰেমত পৰিছোঁ। ঐ কি হ'ল? নাই একো হোৱা নাই জোনালী, মই তোমাক কথা এষাৰ কওঁ, তুমি বেয়া নোপোৱাতো? নাই নাপাওঁ, কোৱা। নাজানো মোৰ কি হৈছে, মই তোমাক প্ৰথম দেখাৰে পৰাই মই তোমাৰ প্ৰেমত পৰিলোঁ। আৰু শুনা, মই তোমাক মোৰ নিজৰ কৰিব বিচাৰোঁ। কি কি তুমি নিজকে কি বুলি ভাবা? তোমাৰ লগত অলপ ফ্ৰী হ'লো বুলিয়ে প্ৰেমৰ প্ৰস্তাৱ দি দিলা? নিজকে এবাৰ চাইছা ক'ৰবাৰ গাঁৱলীয়া ভূত? তোমাৰ লগত আছে কি মোক ভাল পাবলৈ? জোনালী শুনা, ঐ কাম কৰিব একদম দিনটো গা চা বিষাই গৈছে, কিবা এটা খুৱাবি নি? এই ৰঙা পানী অকণমান খাওঁ আকৌ নহ'লে আজি। ক'ত ক'ত? কেলা ৰাস্তা বুলিলে চেণ্ডেলবোৰ পেলাই থৈ যায় অ'। ক'ত খুৱাবি? দাড়ি দোকানখন চাগে বন্ধই কৰিলে। বন্ধই হ'ল হ'বলা। ইয়াত সোমাই চাওঁ বৈ সোমাই চাওঁ ন? ব'ল বৈ। ঐ দাদি ঐ দাদি ঐ দাদি ঐ দেউতা নাই, ক'ত গ'ল? এফালে ওলাই গ'ল। হেৰি নহয় 10টা বাজিছেহে, ইমান সোনকালে বন্ধ কৰিলে। এটা কাম কৰ নহ'লে, ক তাকে ফোনটো মাৰি ল, বাৰী কথা পাছত পাতিম। এইটোৱে হ'ব চাগে ন? ঐ দাদি দাদি ঐ হেল্ল'? দেউতা নাই বুলি ক'লে বুজি নাপাওঁ নি? ক'ত গ'ল? তোক আহ, ওলাই আছোন অকণমান। জানো দেউতা ওলাই গ'ল বুলি? হেৰি নহয় কি হ'লনো? ঐ। ওলাই আহ, একো নহয় আহ। ঐ হ'ব পোৱালি। আমি অঁ আমাৰ ঘৰ পিছপিনে, বস্তু অলপ লাগিছিলে। কি বস্তু? আমাৰ ঘৰ পিছপিনে মালটো আহিবি। আছে নে? ইয়াত মাল দুটা অঁ লৈছিলোঁ মালটো খাবলৈ। আছে। শিখাবলৈ আছে? অঁ এই ওলাই আহ। চাটনা অলপ হ'ব দে, লাগিব। ওলাই আহ মুঠতে। বৈ আছে বোলে। পিছপিনে নি? ঐ পোৱালি ঐ কি লাগে? যা হাফ এটা কোৱাৰ্টাৰ লৈ আন। তাহাঁতলি ফুলটা লোৱা ভাল আছিলেচোন। আছে নাই সুধিব লাগিব ৰ ফুলটো। ঐ ফুল আছে নাই? এই ফুল নাই নহয়। ফুল নাই নি? নাই। এ হ'ব দে, দে, নাজানো সেইটো লাগে, দে। মাথা মাৰি নাথাকোঁ ইমান। পইচাটো দে আকৌ। পইচাটো পইচাটো এটা কাম কৰোঁ। হ'ব দে, কাইলৈ কাইলৈ পইচাটো দিবি। হ'ব দে, বাদে। এই কুকুৰকেইটা একদা হ'ব, হ'ব। সদায় বাকী ল'ব এ হ'ব হ'ব, কাইলৈ ল'বি। ইয়াৰ পৰা ঐ চিগাৰেট আনিলি নাই বাৰু? পাহৰি থাকিলে জুতি চলাই আনিব। এটা কাম কৰ, মালটো ইয়াত থৈ ল'ম ৰ, নহ'লে আকৌ পাছত প্ৰব্লেম হ'ব। হাকু হাঁহি নাই। ঐ ক তই জুই চলাটো আনিছ নাই? আনিছো এই তাত পকেটতে যোগাৰ আছে। ধৰিব লাগিব আকৌ। অঁ হ'ব দে। মহিয়ালি জেগাখনত জুই নধৰিলে হ'ব নি? গিলাচ গিলাচ আনিলি নাই? অ' গেছটো আনিছোঁ মই ৰ। অঁ বহ। এটা কাম কৰ ৰ। পটাপট কৰোঁ অকণমান। এটা কাম কৰ, এই ইয়াত খৰিচা আছে দেখোন, এই পাকেটটো জ্বলাই দে। জ্বলা জ্বলা জলদি জ্বলা। এই কেলা কি এইবোৰ চাইড কৰ। ল এইটো চলাই চলাই দে চলাই দে। জ্বলিব নাই জুই? ৰ জুই জ্বলি যাব। এইটো ইমান টাইম লাগে নি? পটাপট জ্বলাব লাগে ন? হৈ গ'ল। তোৰ নিচিনা মাইকী বুলি হৈছে নি মোক? এইটো পগলাটো এই মাইকীটো নাহে আৰু ফোন মাৰ। মোৰ ফোন। সেই কেলা মই যে ঠাণ্ডাখনত বহি আছোঁ তই গম পোৱা নাই নেকি? জলদি ফোন মাৰ। দেই মই সেইবিলাক নাজানো ৰ, ফোন কৰি লওঁ ৰ তাক। জলদি ফোন মাৰ, মোক খাং খাং লাগিছে, এনেই গা চা বিষ। ৰহৌ এইটো। হেল্ল'। এই লোৱা এই তহঁতি ক'ত জংঘলখনত বহি আছো? আমাৰ ঘৰ পিছপিনৰ সেই শ্মশান শালিখনত আছো আহ। ভাগৰ নেকি তই তাত বহি আছ যে? তহঁতিও মানুহ আৰু ক'ত ক'ত বহি নাথাক আৰু। ৰ কৈছো ৰ। ঐ একোৱা নুমালে দেখোন। বাপেৰৰ মূৰটো জুই জ্বলাইছো।
জ্বলিছে ৰ জ্বলিছে হ'ব ৰ'ব আৰু একো বিচাৰি নাথাকিবি আৰু হৈ গ'ল ঐ গিলাচ আনিলি নাই গিলাচ গিলাচটোতো আনিছিলোঁ ৰ অ' কেলা বুঢ়া দোকানত থাকিছিলে তোৰ মোৰতো কৰিলি আকৌ এটা কাম কৰ তাক ফোন কৰচোন তাকতো ফোন কৰিবই লাগিব মূৰ্খ কাম কৰ এইটো আহিছে নাই বাৰু একদম মোক খাবলৈ মন গৈ আছে কিন্তু এইটো আজি মজাকৈ খাম কিন্তু দেই হেল্ল' এই তই পালিহি নি পামগৈ এতিয়া অকণমান আছে অঁ হেৰি এই মুখটোৱে হেৰি এই কি বুলি কয় গিলাচটোৱে আৰু হেৰি পানী বটলটোৱে থৈ আহিলে লৈ আন পটাপট এই তহঁতৰ মাথাকেইটা চাগে পাগল নেকি বে তই মুঠতে লৈ আন আৰু হ'ব দে মই কেনেকৈ ঘূৰি যাম আৰু এতিয়া তই পটাপট লৈ আন হ'ব দে আহিছে নাই জানো এইটো বাদে নাহিলে নাই এই কমুৰিত বহি আছ মাইকীটো আহিলে বহ বহ এইকেইটা ল ইহঁতি মাল খাই বুলি একোটা আনিব চানিব নোৱাৰে বহ পেকাই নাথাকিবি বহি দে আজি মাল চাবি নেকি তই এইকেইটা তহঁতি কি আনিছ লগতে পাকেটটো আনিলোঁ বাৰু ঐ তহঁতি শৌচালয়খনত যে বহি আছ তহঁতি ভূত চুত ওলাই যায় হাতীয়া লাগিব নহয় বাদ দে ভূতৰ কথা তহঁতি কি এই, টেনশ্যন এই, লৈছ পাছফালে চা। এইপিনে আৰু সোমায়ে থাকে এনি টাইম ঐ চাবে চা চা ঐ চা চা ৰাতি ঐ ঘৰৰ পৰা গৈ চুৰ কৰি আনিলে চাগে কুকুৰে নকবি আৰু চুৰ কৰি নানো আঁতত থ এইবিলাক বস্তু থাকেই এই মই নাখাওঁ চাগে খাই দে এই নাখাওঁ খা এই নাখাওঁ বে মোক তহঁতি জোৰ নকৰিবি না বহুত দিন মাল চাল খোৱা নাই মোৰ পৰা গা চা বিষ হৈ আছে এইবিলাক খালে কিবা হয় যদি একো নহয় একদম চুপচাপ খা এই মালো প্ৰথমতে এইটোকে খাই ল'ম ৰ ঐ মোক কমকৈ দেচোন মোৰ একদম গা চা ভাল লগা নাই আৰু এটা কাম কৰ তই খাবই নালাগে দে অকণমান সেই তই খাব কেলৈ এনেকুৱা ক'ব আৰু তই খাবই নালাগে তই মোৰ আগত যে নেখাং নেখাং কৰি নাথাকিবি আনিছো খা। অকণমান দে অকণমান ঢালি দিম গোটেইখিনি মাল 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 এবিধ ভাল মাল খালে গাত হয় হাতী সমান ভাল চাট নাখাৱ নাই কাঢ়া আছে এইটো ল বহ মজা লাগিছে কি হ'ল তোৰ ঐ খাৱ নে নাখাৱ তই খা নহ'ব দে হ'ব দে খা 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 পাৰিবি খা অ' ঐ দেখিছ নে তাক এই মই নাখাওঁ চাগে আৰু খা খা নাখাওঁ চাগে খাই মৰ নালাগে নালাগে হ'ব বাদে দেখোন নালাগে তই এইখিনি পেলাই দে ঐ দে নালাগে নিনিবি দে মই খাম অঁ অ' ঐ পগলা কি হ'ল এই পাগল হ'ল এই কি হ'ল পাগল হ'ল নি অকণমান ঐ মোক লাহেকৈ থাক মোক খাব দে তেই মাথাটো ঘুমাল নে তোৰ মোক খাব দে কৈছোঁ নহয় এনেকে খাই নি পানী ঢালি খা ৰ লাহেকৈ থাক মোক খাব দে একো নকবি ইয়াত মিহি মিহি ৰ মুঠতে খাব দে মোক এইখিনি কোনো পেলাই দিলে নকৰিবি। চা লাহেকৈ মোক খাব দে ঐ মাল কলিজা জ্বলি খতম হ'ব ঐ ৰ কৈছোঁ নহয় চুপ মই খাব দে মৰিবলৈ হ'ল এইটো গ'ল আমিয়ে মনাই বুলি ভাবিছিলো ই আমাৰ থাকি চোকা এই কিবাহে পালে নি সেই অপেশ্বৰীজনী কিবা হ'ল নি অপেশ্বৰীজনী এদাই এই আৰু লাগে মোক মোক আৰু লাগে এইটো দে বেছি নিচা হৈছে হৈ গ'ল আৰু বাদ দে বাছ বাছ হৈ গ'ল তোৰ হৈ গ'ল ইয়া পানীগিলা দি গিলিলে পানীগিলা দি গিলিলে আনিছিলোঁ মই গা বিষ মাৰিবলৈ উম, তই মাতিয়ে ভুল কৰিলি এইটোক উম। কিলা সঁচাকে ঐ তই কেলে কান্দিছ তই কেলৈ আনিছ ঐ ল'ৰা কেলৈ আনিছ কি তই হ'ল এই ল'ৰা কি হ'ল ঐ তই কান্দিছ যে কি হ'ল ল'ৰা মানুহ কান্দিলে ভাল নালাগে তই কেলৈ আনিছ বে নে তই সেই চহৰৰ অপেশ্বৰীজনীৰ কথা ভাবি কান্দি আছ সিহঁতি হৈছে স্বৰ্গৰ অপেশ্বৰী আমি হৈছোঁ গাঁৱলীয়া এটা ভূত ঐ ভাল দে আমাক ক'ত পাত্তা দিব আমি সিহঁতৰ মতে মানুহেই নহয় অ' ভাই তই কিয় কান্দিছ সেইবিলাক এনেকুৱাই ল'ৰা মানুহ কান্দিলে ভাল নালাগে কেলা চুপ থাক কি কৈছ তই হা ঐ ভাই উম,
মই কি দেখিবলৈ গাঁৱলীয়া ভূত দেখি হা তই কচোন ক আমি ভূত নহ'লেও এতিয়া ভূত হয় মোৰ কি মন নাযায় হা মোৰ কি দীপিকা মন গ'লে কি কৰিবি ভাই সিহঁতি সেনেকুৱাই জয়ন্ত ঐ। তই নিজে কচোন হা মোক ঘৰ পৰা বেয়া বুলি তোমাৰ এনেকে ইনচাল্ট দিয়া নাই কালা হা তই নিজে ক না যা ভাই তেনেকুৱাই। এইবিলাক কথা ভাবি নাথাকিবি টাউনত থাকিব দে মোৰ কি চকু পানী ওলাই নেকি হা কোনে বুজিব আমাৰ চকু পানী কেলা সিহঁতি হৈছে চহৰৰ অপেচৰী আমি হৈছো এটা গাঁৱলীয়া ভূত আমাক কোনে ভাল দে পাত্তা দিব? ভাল দে ভাল দে দে ঢাল, ঢাল ঢাল, কেলা। এয়া চিন্তা দূৰ হ'ব ঢাল দে খা আজিয়ে খা দে ভাল দে কেলা খা মাল খা চব চিন্তা পাহৰি যা আৰু ল এই এনেকে নাখায় ল ৰ খা মোৰতো কিনে বুজিছা এবাৰ বুজা মোক কেলে এনেকেতো কয় নাই বাৰু হা মোক কি কান্দিলে তেজ ওলাই দিয়া হা মোক কি অন্ত নাই হা এনেকেতো কয় নাই বাৰু সাধাৰণ যা ভাই, ছোৱালীজনীৰ কাৰণে যোৱা এনেকুৱাখন বছৰ কৰি যাব দে। থাকে নি অকোৱা মোকোৱাকে বাদ দে চা ভাই বাদ দে, বাদ দে। যোৱা বছৰ যাব যে সাধাৰণ ছোৱালীৰ কাৰণে কিয় নিজৰ ধ্বংস কৰিছে দে, গুলি বাদ দে, মাৰিবিলাক বাদ দে। তহঁতি মুঠতে ইয়াৰ পৰা যা মোৰ অকণমান ক'ত থাকিবি তই? তহঁতি যা ঐ, একলা যাওঁ ব'ল, মোৰ থাক তই ব'ল, ইয়াত। ইয়াত নিচা আছে, হা? ব'ল, লৈ ক'ৰ যা। মোৰ থাক ইয়াৰ নিচা হৈছে উঠা ইয়াক উঠা বৈ মোক কেলে এনেকে বৈ 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 উঠ ৰ আকৌ পেটটো ছিঙি লওঁ ঐ চুপ চাপ উঠ বৈ এই, মই তোক কিবা বহুত অকণ ভাল লাগিব ছোৱালী পৰাই দিম তহঁতি যা ইয়াৰ পৰা। কেলা মোক কেলে ধেৎ, কেলা ঐ ল'ৰা ধেৎ, উঠ কেলা। ঐ ঐ টকা বাবু উঠা উঠা জোৰদে কালাম বাহিটো মদাহিটো তই বোলে মাথা মাৰি নাথাকিবি মই গ'ল আহিছে, বহুত ভাল ছোৱালী পৰাই দিম বৈ এতিয়া যা, ঘৰত বৈ ধুনীয়াকৈ শুই আহ বৈ 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 জ্যোতিষ ঐ জ্যোতিষ তই এপিনে আছোন ওলাই আছোন ঐ তই ক'ত গ'লিগে এইটো কি হ'ল ঐ আছোন ওলাই আহ ঐ কি হ'ল ইমান উঠাই খাই আহিছে যে ঐ চাচোন তোলৈ কি আহিছে চাওঁ কি আহিছে আৰে ঐ আছোন মোৰ চাকৰি জইন লেটাৰ বে ঐ চা ঐ মোৰ চাকৰি জইন লেটাৰ আহিলে চা না ঐ মা ঐ দেতা ঐ মা চা ওলাই আহিছো চাহি মা ঐ আৰে ঐ মা চাত ঐ মা ঐ দেতা ঐ কি কৈ আছ চাহি তই নেজান নি পমা বতা নাই বুলি নেকান্দিবি অ জ্যোতিষ এইখন পৃথিৱীত পমা বতা থকাহেঁতেন কিমান যে সুখ পালে মা চাহি আছো হ'ব উঠ চিন্তা নকৰি এই ৰাতিলৈ এইটো লাগিব আজি কি হ'ল ইয়াৰ দেখিও নামাতিলে অ যদি শুনা হা অঁ কোৱা তোমাৰ খবৰটো শুনি ভাল লাগিল তাকে আৰু পাৰিলে মোক ক্ষমা কৰি দিবা আৰে তুমি কিয় এনে ক্ষমা খুজিব লাগে ক্ষমা ময়ে খুজিব লাগে কাৰণ মই এটা গাঁৱলীয়া ভূত ন আৰু মই তোমাৰ বেকগ্ৰাউণ্ড নজনাকৈ তোমাক ভাল পোৱাৰ প্ৰস্তাৱ দিয়াৰ বাবে তেনেকৈ কিয় কৈছা জ্যোতিষ সেইবোৰ কথা ভাবি থাকিব নালাগে চোৱা লাহে লাহে ময়ো তোমাক ভাল পাই পেলাইছোঁ তুমি মোক নিজৰ কৰিব পাৰিবানে তুমি মোৰ জীৱনসংগী হোৱা পথ কাহানিবাৰ হেৰুৱালা বাৰু আহিছোঁ দিয়া ঐ শুনা বহুত বহুত ধন্যবাদ তুমি মোৰ জীৱনৰ পথ দেখাই দিয়াৰ বাবে যদি জীয়াই থাকোঁ আকৌ লগ পাম অচিনাকি হিচাপে আহিছোঁ দিয়া নিজেই নিজৰ সমাধি পাতি জ্বলি আছো পায়ো হেৰুৱাৰ বেদনা তাজিও চুপি আছো তুমি আজি না